বগা চাৰ্জাৰটো বৰ ডিমাণ্ড কৰি আছে তাই এখন ঘৰ ভাঙিছে তাই ইমান ওচৰতে পৰিয়াল যে মানুহ বিচাৰি পোৱা নাই মতাৰ লগতে বেলেগ মতা পোৱা নাই বান্ধি লৈ দিম এতিয়া 2 টকা দিম সেইকাৰণে এটা ৰছী লৈ আছো ৰছী থৈ দে ৰছী থৈ তাক বান্ধিব লাগিব জানটা গোটেইখন বাকী নাই আমি ক'ত গ'ল আমি ঘৰলৈ গ'ল আমাৰো দিবা তুমি ভিডিঅ'টো বনাই দিবা মানে মোৰ ভণ্টি বিয়া হৈছিলে আজি 5 বছৰ আগৰ অবৈধ সম্পৰ্কত আছিলে এজনী আদিত্য শংকৰ দাস ল'ৰাটো আৰু ওচৰৰে নিজৰ দদায়েকৰ পুতেকৰ বোৱাৰীয়েকৰ লগত তাৰ অবৈধ সম্পৰ্ক আছিলে সেই বোৱাৰীজনীৰ ছোৱালী এজনী আছে 9 বছৰ আৰু মোৰ ভণ্টিৰ ছোৱালী এজনী আছে 11 বছৰ আজিকালি মানে তুলনি হৈ আছে যোৱাটো শনিবাৰে সেই বোৱাৰীজনী লৈ পলাই গুচি গ'ল ঘৰৰ ওচৰৰে হয় এতিয়া মানে আমি বিচাৰ কুচাৰ কৰি লগৰ ল'ৰাক ইনফৰ্মেশ্যন দি থোৱা আছিলে তেনেকৈ পালোগৈ চিলঞ্জানত পালোঁ তাই ধৰি আনি গাঁৱৰ মানুহ মানে বিচাৰ বিবেচনা কৰি চুলবলি কাটি মেলি মাইকো মূৰত ঘোচা মাৰিলে জোঁৱাইটোৱে ছোৱালী ৰাখি মাৰি বুলি কৈ তাতে কৰঙা ঘাটত বিষয়ে আপোনাৰ জ্যোতি ছাৰক ফোন কৰি এটাই চন্দাই দিছোঁ বগা চাৰ্জাৰটো বৰ ডিমাণ্ড কৰি আছে তাই এখন ঘৰ ভাঙিছে তাই ইমান ওচৰতে পৰিয়াল যে মানুহ বিচাৰি পোৱা নাই মতাৰ লগতে বেলেগ মতা পোৱা নাই বান্ধি লৈ দিম এতিয়া 2 টকা দিম সেইকাৰণে এটা ৰছী লৈ আছো ৰছী থৈ দে ৰছী থৈ তাক বান্ধিব লাগিব জানটা গোটেইখন বাকী নাই আমি ক'ত গ'ল আমি ঘৰলৈ গ'ল আমাৰো দিবা তুমি ভিডিঅ'টো বনাই দিবা মানে